মনি মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই এটা DIY কৰিছোঁ আৰু সেইটো হৈছে এইটো। একদম সিম্পল আৰু সহজ হয়, আপোনালোকে ঘৰত কৰিব পাৰিব। আৰু কি ব্যৱহাৰ হৈছে এইটোত মই সেইটো আপোনালোকক দেখাম বাৰু। আৰু যদি মোৰ এইটো চাই ভাল লাগে তেনেহ'লে আপোনালোকে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে বলকচোন মই দেখাই যাম মোৰ এইটোত কি বস্তু ব্যৱহাৰ হৈছে। মোৰ DIY কাৰণে কি বস্তু দৰকাৰ হৈছিল আপোনালোকক সেইখিনি দেখাবলৈ লৈছোঁ। এখন কাৰ্ডবোৰ্ড এখন লাগিব আৰু দুটা বাতি লৈছোঁ। এটা এইটো ডাঙৰ বাতি হয়, এটা সৰু বাতি হয়। আৰু এইটো ফেভিকল আৰু এইটো হ'ল ফেব্ৰিক আৰু এডাল ব্ৰাছ লাগিব আৰু দুডাল লেছ লৈছোঁ আৰু ইয়াত ষ্টন আছে আৰু এডাল সৰু মিহি বাৰী লাগিব আৰু কাগজ। এইকেইটা বস্তুৱে দৰকাৰ হ'ব। তেনেহ'লে বলকচোন মোৰ DIYটো ষ্টাৰ্ট কৰোঁ।
আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ তেনেহ'লে আজিলৈ বাই বাই।